আজি ওলাইছো ৰ চাম কোন ৰতন কোন দীপক একেবাৰে কৈছো নহয় মানিলি যদি মানিল নামানিব লাগিলি তাহাতক মই জেলৰ ভাত খুৱাইহে এৰিম আল্লাহ মোক চিনি পোৱা নাই লংকে হয় মই লংকে এইয়া মই ৰেডি হৈ ওলালোঙে বুঢ়াই কি আৰামত বহি বহি বিৰি টানি টানি ঠেং লৰাই লৰাই আছে বুঢ়া ঐ মৰণ নহা বুঢ়া কি হ'ল বুঢ়ী কি হ'ল মৰণ নহা বুঢ়া ঐ কালি যে কৈছিলো মই কথাষাৰ তোক আজিও ক'ব লাগিব মই হা আজিও ক'ব লাগিব ঐ আমাৰ মাটি যে বেলেগে দখল কৰি আছে বাৰে বাৰে এটা কথাকে কৈ থাকিব লাগিব মই হা এটা কথাকে কৈ থাকিব লাগিব কালি যে 8টা বজাত যাম বুলি হিনা কৈছিলো সেইখিনি পাহৰিলি তুই হা পাহৰিলি যাম ৰয় বুঢ়ী যাম ৰয় ঐ কিথান যাবি তুই হা কিথান যাবি ইফালে তাহা ট্ৰেক্টৰ লুগাইছে কালি পৰখি তাহা আলি বান্ধিব তিথান তই কি কৰিবি হা কি কৰিবি ৰয় বিৰি এডাল চুহি আছো বিৰি এডাল চুহিবি একেবাৰে ডিম চাপবি কিন্তু মই এনে জুলি আছো আৰু খুন্তি মালি বহাৰি ক'ত গিছে হা খুন্তি মালি বহাৰি ক'ত গেল ৰ তাকো যাই আছো মই নৰা দিয়ে বুঢ়ীটা লগতো যাব লাগিল দে 30 মিনিট থাকিলে কাম নহ'ব মোৰ বহাৰি ঐ খুন্তি মালি বহাৰি কি হয় ওলাই নাহা কিয় কিহৰ ইমান বুকুনি বুকুনি নহয় কালি যে যাম বুলি হেনা কৈছিলো পাহৰছা নেকি হা পাহৰছা আৰু আলু গাড়ীয়ে ক'ত গিছে নাজানো মই ক'ত বাগিছে নাজানো ক'ত গিছে তুইয়ে বুদ্ধি কৰি খেলাচ্ছা ওলা ফটাফট নাজাম বুলি ভাবছিল কাৰণে বলতে লোকেল বুলিকে ওলা নাজাং বুলি ভাবছিল অহাই আমাৰ মাটি বেলেগে দখল কৰি আছে ওলাও কুকুৰা দেখানো বুঢ়ী তাতে আছে না কিয় যাও নৰা দিয়ে বুঢ়ীটা লগতো হে উজনি নামনি ঐ কা তামোল খাঙা অলপ বিড়ি চাদা আছে বিড়ি আছে খাঙা ল খাকৰো লাগছে অলপ খাইছা বিড়ি কাম বিড়ি খোৱা তুই বিড়ি খাঙা হেৰিয়ে আজিকালি বিড়ি খালি বোলে কিবা হয় কি কৰো এইগিলা খাই পালো সৰুৰ পৰা ফুচফুচিতে কি বোলে বেয়া হ'ল বিবাহে খাই আছো লংকি পুৱাইছো অলপ ভাল কৰি আহি আছা হয়তো কাকা এই বুঢ়ীৰ খুৱাই দাও চাউল লৈ আহিছে বোৱাৰীও আহিছে দাও চাউল লৈ কি কৰিব সি আহক কি কৰিব সি চাং বুলি কৈছো নহয় বুঢ়া আৰু শুন তাতে যাই না কিন্তু কথাৰ ওপৰত কথা নকাবি আৰু বহাৰি তাতে যাই না কিন্তু লেনচেন নকৰিবি চাপবি কিন্তু কৈ দিছো আজি দুইজনকো একেলগে পাইছো হ'ব যাও চিন পোৱা নাই মোক মানে যদি মানব নামানিব লাগিলে জুই নহয় কাকা এই বুঢ়ীকো ভয় কৰে নেকি কাম কৰো আহক বাদ দিয়ে বুঢ়ী আহে আহক বুঢ়ী আজি যাই হেনা তো ভাল কৰি কমে যদি মানিলটো মানিলে নামানিব লাগিলেতো কিন্তু দিগদাৰ আছে আৰু শুন বুঢ়া তই তাতে যাই হেনা এডাল বিৰি দিয়াৰ লগে লগে ভুলি নাযাবি কিন্তু কৈ দিছো নহ'লে পাবি পুৰস্কাৰ নাজাং দে বুঢ়ী নাজাং দে আৰু তই চাবি কিন্তু যদি ইফাল ইফাল কৰা নহয় দেখা পাইছা লংকে ইদিহে হ'ব লাগিছিল আলিটা হিৰি হ'ল নহয় দীপক এটা কথা হ'ল কি হ'ল বৌ কি হ'ল বৌ মানে তোৰ কাকাকো মাতেকচোন কিবা এটা আলোচনা আছে কাকা মাত পালে বৌ মাতেক কাকা কাকা মাতছে এবাৰ বৌ হৈছে কি হ'লে বৌয়ে মাতছে কিয় যাই আছো কি হ'ল মানে তোৰতো জানাই ঘৰৰে চলি তোক ৰাতিপুৱালি দেখা পাং তোৰ এংকা কাম কৰিব নালাগছিল
কি কাম কৰিলো তই লংকে বুমুই কাম মানে কং ৰ তোহাক বুজাই কে দে কচোন ক ভাল কৰি ক কথা হ'ল মানে তোহাতো নিজে জানাই তোহাক মই সৰুৰ পৰাই পাইছোঁ তোহাক আমাৰ ঘৰত দিলি 1000 ভাতকে ভাগাই ভাগাই খাং তোহা এংকা কৰিব নালাগছিল তোহা নিজে চাচোন চা এইয়া চা চা বুলি কৈছোঁ এইফালেদি মোৰ ৰাস্তা আছিল মানে আলি আছিল দি মই কিমান তেৰা কৰি দিহিৰা এই বাগানখন বানালো মোৰ ইদিহি আছিল আলিখৰ চা তোহা নিজে চা ইখিদি আছিল মোৰ আলিখৰ তোহা মেক্সিমাম 6 ফুট মান বাঢ়ি গিছা ইনকা কৰি হুলিতো নহব নহয় সিফালে যাওঁতে যাওঁতেচোন মোৰ হাতৰ তালা নিচিনা মাটি হ'ব মোক কবা দি দে কচোন ক কি কথা ক ক আমাৰ ইখিনি মাটি হ'ল দোহা হা তোৰ ইখিনি হ'ল বামা কাটংতে উজাই যায়ে থাকবহি আজি নহয় কালি নহয় বহুত দিনৰ আগৰ পৰা উজাই যাই আছে আজি কলি নহব নহয় তুই আগতো ক'ব লাগছিল অ সি বুলি মই নকালো বুলি তোহা মোৰ মাটিখিনি উজায়ে লৈ যাই থাকিবি নেকি কাটি থাকিলে উজাই যাই থাকব তো সি বুলি তোহা সদায় এংকা কৰি জামফলি কাটি হিনা উজাই যাই থাকিলেতো নহব নহয় তোহাতো নিজে গম পাবা পাৰা যে ইফালেদি আছিল ৰাস্তাটা আলিখৰ ইফালেদি আছিল তোহা যে কিমানখিনি মেক্সিমাম 6 ফুট মান গিছা আৰু আজি যদি কাটা পৰখি যদি কাটা তাৰপিছতে তো যায়ে থাকিব ইটোতো সংখ্যা নহব নহয় গতিকে তোহা মোৰ মাটিখিনি মোক লাগে তোৰ যিমানখিনি আগবাঢ়ি গিছা সেইখিনি মোক ঘূৰাই দিয়ে এইবাৰ দে হ'ব দেচোন দে সেইটো আলোচনা কৰি চাই চিতি বুজাবুজি কৰি ললি হ'ল চা ভাই বুজাবুজি নহয় মোৰ মাটি মোক লাগিবই এই বুঢ়া চাচোন চা এইখিনি দি এটা আলি আছিল পূৰ্বপুৰুষৰ পৰা আমি এইখিনি খেতি কৰোঁ চাচোন কেংকা কৰি তাহা মাটি বাঢ়াই লুইতে কিমানখিনি আগবাঢ়ি গৈছে তুই গম পাইছা নে নাই মই গম পাইছোঁ বুঢ়ী সেইকাৰণে তোক কৈছিলোঁ সিদিনা হ'ল দে বৌ দে হ'ব দে এই ভালকৈ বুজাবুজি কৰি লৈ কিবা এটা কৰিব লাগিব দে তইও বেয়া নাপাবি আৰু হয় তই ভুল আমিও কাটংতে উজাই যায় হ'ব দে বুজাবুজি হ'ব সেইটো নহয় কাকা নহয় এইখিনি মাটি আমাৰ পূৰ্বকালৰ সীমা আমি দিবা নোৱাৰোঁ দিবা নৰা কিয় দিবা নৰা দিবা নোৱাৰোঁ তুই তো কালিৰ চলি তুই পূৰ্বকালৰ কথা কেংকা কৰি জানলি তুই হা কেংকা কৰি জানলি মই এতে একেবাৰে কাপালৰ খাম মাটিত ফেলাই হেনা এতে মই ভুই ৰৈছিলোঁ এটা কোদালদি মই কাম কৰিছিলোঁ সেইখিনি দি এটা মুগা গাছ আছিল সেইটো কাটি হেনা মই নদীত ফেলাই দিছিলোঁ আজি আৰু তুই ক'বা লাগছা তুই এতে তোৰ সীমা ইটো সীমা তোৰ কা পূৰ্বকালৰ সীমা কি কৰি জানলি তুই হা কি কৰি জানলি আৰু শুন দীপক খুৰা আৰু ৰতন খুৰা মিলা মিছি সহাজতে হবেই নহ'লে দুটাক খাৱা মেংকা কৰি মই তাকে কৈ আছোঁ মানি লোৱা যদি লবি নহাৰি তোহাক মই জেলৰ ভাত খুৱাম নহয় মইচোন কৈছোৱে হা বোলে কিবা এটা কৰি মিলা মিছা কৰি ল'ম দে আমাৰ এটা ভাইটি আৰু কি কৈ দেখোন তোৰ ভাইটিৰ কথা কাৰণে মই নামানো নহয় বুজাম দে মই তাক বুজোৱা যদি বুজাবি কিঠান বুজাবি তো হা কিঠান বুজাবি আজি আমাক এইখিনি দি এটা সীমা লাগে নহয় কাকা নহয় মই দিবা নোৱাৰোঁ দিবা নৰা ঐ তুই কিয় দিবা নৰা হা কিয় দিবা নৰা তুই ৰবু কি হ'ল মই থম নহয় নিজে থম দে মই নিজে থম হ'ব দে দে ক আলোচনা ভাল কৰি বচোন এতে ভাল কৰি আলোচনা কৰিব ক লাগিব বুলি কৈছোন ভালে ক বচোন গোটাকেলাঙে আজি কিন্তু হেষ্ট হবা লাগব নহয় ইপাৰ নহয় সিপাৰ হবাই লাগব না কি কোৱা বোৱাৰী নহ'লে কাটিম বৰাবৰ কাটবা নৰা নহয় কথাটো হ'ল কি জানানা মই কৈছোৱে দেখোন আমাৰ ভাইটিক বুজাব লাগিব দে আজি বুজাও তুই ইথানে বুজাও মই এটা খুটি পুটি থৈ যাম ইয়াৰ পৰা আমাৰ সীমা এই ৰুটা দিপৰা আছে এনে গৰম উঠি আছে তে উঠিলতে কি হ'ল আমাৰ কি গৰম উঠা নাই কাকাই বুজবা পাৰে মই নুবুজো নুবুজা তুই ভাইটি তুই অলপ ফ্ৰী হ'ব লাগিব দেচোন দে ঠাণ্ডা হ'ব লাগিব অলপ চাইনাতে যাং নেকি চাইনা তাইনাৰ কথা নাই বুজিছা চাইনা তাইনাৰ কথা নাই বুলি কৈছোঁ নহয় মই এতে ইথানে আলোচনাখিনি হ'ব লাগব গতিকে তোহা এই কোদাল দাওগিলাখান থৈ দি থ বুলি কৈছোঁ থ কোদাল গিলান থৈ দি দে হ'ব দে এইবাৰ ক আমাৰ ভাইটিক মই বুজাম হা তই কালি গম পাবি বোলে ফোন কৰিলেও হ'বতো না নালগে নহয় আমি আজি আমাৰ মাটিত মই এডাল তাতে খুটি পুটি থৈয়ে যাম মই আৰু তাকে কালিক লেগি নাহোঁ মই পৰহি দিনা মই এটা ট্ৰেক্টৰ পঠাই দিম গতিকে তোহা মই আজি এইখিনিতে এটা খুটি পুটি থৈ যাম সেইখিনি মোৰ মাটি
গতিকে তাতে আৰু কালি তই ভাইটিক বুজাম উমুক বুজাম সেইগিলাখনৰ লগত কথা নাই তোৰ ঘৰৰে মানুহ যদি তোহা মানা যদি মান নামানিব লাগিলে কিন্তু তোৰ গমটো পাৱাই মোৰ নাম হৈছে লংকে চাবি কিন্তু ভালে ভালে মানা যদি মান বাবু তুই বিছে বিছে কৰি আছা না বিছে বিছে কৰি আছা তোক নিদুৱে যাক কি কৰবি হা কি তুই মোক হেংকা কৰি কৈছা হা হেংকা কৰি কৈছা তুই মোক নিদুৱে তো কি নেতা তুই কি নেতা তুই হা হা হৈ পইচা পইচা আমাৰ চব পইচা পইচা ঐ কা এক লাগাই দিম নেকি লাগা দি ইমান বাহাদুৰি কিন্তু ভালে ভালে মানি ল যদি মানি লবি নহলে তোক জেলৰ ভাত খুৱাম তোহাত তিনি মানুহ গাঁৱত ভাত দিয়া হা তোক জেলৰ ভাত খুৱাম মুই পালালি পালালি লন্দে বউ না হুত পালালি ওলাইছি আল্লাহ পলাইছা আজি পলাইছা কেনকে আহা আহিবি এবাৰ সীমা খুঁজবা আহিবি গম পাইছা না আহিবি 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 তোহা চলো আল্লাহ লংকে বউ দেখা যাবা যো হাইতি যো তোহাৰ বেটা হাতৰ তোৰ দিনকাল ভালে নাযায় তোহাক মই কৈছোঁ নহয় হাতৰ তালা হেন মাটিখিনিকে লৈ আহিলে তোহাৰ ৰাজা হবা নোৱাৰা তোহাক মই জেলৰ ভাত খুৱামেই আৰু তোহা একেবাৰে দাউৰি আহি নাই এতে বহি আছা হা আৰামত মোক যে পেকৰ লুতুৰ পুতুৰ কৰি সিনা একেবাৰে কুবাল তোহাৰ একেবাৰে চিন্তা নাই তোহাক সেই তোহাক চিন্তা আছে লংকে মোৰ চিন্তা আছে বহানটা কৈ লৈ আহিলো আমি সেই কালচৰ বাছি আহিছোঁ ওকে অ্যাকশন বেছি বেছি হৈছে না তোৰ পইচা আমাৰ চব